প্ৰিয় দৰ্শক, জনতাৰ চকুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। পুনৰ মুখ্যমন্ত্ৰী হ'ব সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাব পাৰে হিমন্ত বিশ্ব শৰ্মাই। আৰম্ভ হৈছে হিমন্তক আঁতৰোৱাৰ ব্লু প্ৰিণ্ট। নৱেম্বৰত সলনি হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী। পুৰণি দলীয় নেতাকৰ্মীক অৱহেলা কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ওপৰত নাৰাজ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ। শিক্ষক শিক্ষয়িত্ৰীৰ বাবে বাধ্যতামূলক হ'ল ড্ৰেছ কোড। লাখ লাখ শিক্ষকৰ বাবে ডাঙৰ ঘোষণা। এতিয়াৰ পৰা পুৰুষ শিক্ষকে পৰিধান কৰিব লাগিব ফৰ্মেল চাৰ্ট পেণ্ট, ধুতি, পাজামা। শিক্ষয়িত্ৰীসকলে চেলোৱাৰ, শাৰী, মেখেলা চাদৰ বা আন কোনো পৰম্পৰাগত পোছাক পৰিধান কৰিব লাগিব। সাৱধান, চাহ নাখাব, কাৰণ চাহৰ নামত বজাৰত বিক্ৰী হৈছে বৰ বিষ। ৰাসায়নিক ৰং মিহলোৱা চাহপাতেৰে ভৰিছে বজাৰ। স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক এই ৰং মিহলোৱা চাহ। সৰ্বভাৰতীয় চাহ ব্যৱসায়ী সন্থাৰ এই ভয়ংকৰ অভিযোগ। আজমলৰ ঘনিষ্ঠৰ কংগ্ৰেছত যোগদান। কংগ্ৰেছত যোগদান কৰে এছ তাপাদাৰে। এছ তাপাদাৰ আজমলৰ মেনেজাৰ আছিল আৰু AIUDFৰ জন্মৰ পৰাই দলটোৰ হৈ কাম কৰিছিল। কিন্তু যোৱাকালি তেওঁ কংগ্ৰেছত যোগদান কৰে। উত্তৰ পূৰ্বাঞ্চললৈ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী। সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বতৰে লৈছে ভয়ংকৰ ৰূপ। যিকোনো মুহূৰ্তত কালঘূৰ্ণিয়ে ল'ব পাৰে ৰুদ্ৰ ৰূপ। এই সতৰ্কবাণী প্ৰেৰণ কৰে বতৰ বিজ্ঞানে।